আমি খাই থকা কাঁহীখন খাদ্য শেষ হোৱাৰ লগে লগে লেতেৰা দেখিবলৈ আৰম্ভ কৰোঁ। লাগিলে সেইখন আপুনি যিমান দামী এখন কাঁহী ব্যৱহাৰ নকৰক কিয় অথবা যিমান ধুনীয়াকৈ সজাই নলওক কিয়। ঠিক একেদৰে বৰষুণত যেতিয়া আপুনি ছাতি এটা লৈ ঘৰৰ ভিতৰত সোমাবলৈ আহিব, ছাতিটো কিন্তু আপুনি তিতি থকাৰ বাহানা এটা লৈ তাক বাহিৰতে এৰি থৈ আহিব। তাতকৈ ডাঙৰ কথাটো হ'ল, অন্ধ মানুহ এজনে যেতিয়াৰ পৰা দেখিবলৈ আৰম্ভ কৰে, ইমান দিনে তেওঁ আশ্ৰয় দি থকা লাখুটিডাল সেই সময়ৰ পৰাই তেওঁ এৰি দিয়ে। আচলতে কি জানে, মানুহক আপুনি যেতিয়ালৈকে আপোনাৰ ব্যৱহাৰৰ উপযোগী হৈ থাকিব তেতিয়ালৈকে আপোনাক ব্যৱহাৰ কৰিব, আৰু যি সময়তে আপোনাক অনুভৱ কৰিব যে আপোনাৰ তেওঁ প্ৰয়োজন শেষ বুলি, সেই মুহূৰ্তৰ পৰাই আচলতে আপোনাক অপ্ৰয়োজনীয় বুলি বদনাম গাবলৈ আৰম্ভ কৰিব। গতিকে মই এই সকলো কথাবোৰ আচলতে চালি জাৰি চাইহে নিজৰ স্থিতিত অটল থাকিব লাগে। ধন্যবাদ।